हेलो फ्रेंड्स वेलकम टू आसामिस इनफो यूट्यूब चैनल फ्रेंड्स आजिर भिडिओटुत मैं आपनालोকক जनाम जेन केनेকৈ आपुनि आपनार HDFC बैंक एकाउंटर कास्टमार आईडिटो आगो जदि आपुनि कास्टमार आईडिटो पाहरि जाय अथवा आपनार बैंक एकाउंटत कास्टमार आईडिटो लिखा नाइ तेनहले आपुनि केनेকৈ এই कास्टमार आईडिटो उलियाब पारे। कास्टमार आईडी নহলে আমি इंटरनेट बैंकिंग HDFC লগइन करिब নোৱাৰি। तो कास्टमार आईडिटो केनेকৈ आपुनि বিচাৰি উলিয়াব সেই বিষয়ে মই এই ভিডিওটোত আপোনালোকক জনাম। তো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব বিনা স্কিপ কৰি আৰু যদি ভিডিওটো ভাল লাগে তেনহলে ভিডিওটো লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্রাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই যেতিয়াই মোৰ এইটো চেনেলত নতুনকৈ ভিডিও আপলোড কৰিম প্ৰথমেই আপোনাৰ মোবাইলতে নটিফিকেশন আহি যায়। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইল বা অথবা ল্যাপটপত আপুনি কোনো এটা ব্রাউজার ওপেন কৰি সার্চ বাৰত আপুনি HDFC লিখি আপুনি কি কৰিব সার্চ কৰি দিব। সার্চ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত কেইবাটাও লিংক ওপেন হৈ যাব। ইয়াতে আপুনি দেখিবলৈ পাব নেট বেংকিং লিখা এটা লিংক আছে। সেই লিংকটোত আপুনি কি কৰিব ক্লিক কৰি দিব। এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপুনি HDFC নেট বেংকিংৰ ৱেবসাইটত আহি যাব। ইয়াতে আপোনাৰ এটা অপচন শো হ'ব আপোনাৰ সন্মুখত কন্টিনিউ টু দি নিউ লগিং পেজ ফৰ নেট বেংকিং। এই লিংকটোত আপুনি কি কৰিব ক্লিক কৰি দিব। এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে আহি যাব। ইয়াত অহাৰ লগে লগে আপোনাৰ ইয়াৰ সন্মুখত কেইবাটাও অপচন আপোনাৰ সন্মুখত শো হ'ব। তো ইয়াতে আপুনি চাব দেখিবলৈ পাব ক্ৰেডিট কাৰ্ড অনলি লগইন হেয়াৰ, প্ৰিপেইড কাৰ্ড অনলি লগইন হেয়াৰ এণ্ড ৰিটেইল লোন অনলি লগইন হেয়াৰ। তো ইয়াতে আপুনি দেখিবলৈ পাব ওপৰত দিয়া আছে ফৰগেট কাস্টমাৰ আইডি। তাতে আপুনি কি কৰিব ফৰগেট কাস্টমাৰ আইডিত আপুনি ক্লিক কৰিব যিহেতু আপুনি কাস্টমাৰ আইডিটো ফৰগেট কৰিব বিচাৰিছে। তো ইয়াতে ফৰগট কাস্টমাৰ আইডিত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ৰিট্ৰাইভ ইউৰ HDFC বেংক কাস্টমাৰ আইডি ইন 3 সিম্পল স্টেপ। তিনিটা স্টেপত আপুনি এই কাস্টমাৰ আইডিটো পাই যাব। প্ৰথমে আপুনি আপোনাৰ বেংকৰ সৈতে লিংক থকা মোবাইল নাম্বাৰটো এই বক্সত এণ্টাৰ কৰিব। দ্বিতীয়তে আপুনি আপোনাৰ ডেট অফ বাৰ্থ অথবা আপুনি পেন কাৰ্ডৰ নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি দিব। তাৰপিছত আপুনি ইয়াতে যিটো কেপচা দিয়া আছে সেই কেপচাটো আপুনি তলত দিয়া বক্সত ফিল কৰি দিব। তলতে যিটো বক্স দিয়া আছে এণ্টাৰ দি টেক্সট শোজ এবভ ইয়াৰ পৰা দিয়া আছে। ইয়াত আপুনি কি কৰিব এই বক্সত কেপচাটো এণ্টাৰ কৰি দিব আৰু তলতে যিটো দিয়া আছে কন্টিনিউ লেখা বুলি তলতে তাতে আপুনি কি কৰিব ক্লিক কৰি দিব। কন্টিনিউত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বেংকৰ সৈতে ৰেজিষ্টাৰ থকা মোবাইল নম্বৰত এটা OTP আহিব। সেই OTPটো আপুনি এই বক্সত ফিল কৰি দিব। এই বক্সত OTPটো এণ্টাৰ কৰাৰ পিছত তলতে যিটো কন্টিনিউৰ অপচন দিয়া আছে তাতে আপুনি কি কৰিব ক্লিক কৰি দিব। ইয়াতে কন্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো কাস্টমাৰ আইডি আছে বেংকৰ কাস্টমাৰ আইডি সেই কাস্টমাৰ আইডিটো আপোনাৰ সন্মুখত শো হৈ যাব। ইয়াৰ পৰা আপুনি এইটো স্ক্ৰীনশ্বট ল'ব পাৰে অথবা আপুনি এই কোডটো কপি কৰি ল'ব পাৰে। তো এনেকৈ আপুনি আপোনাৰ HDFC বেংকৰ যিটো কাস্টমাৰ আইডি ইজিলি আপুনি আপোনাৰ মোবাইল অথবা ল্যাপটপত সেই কাস্টমাৰ আইডিটো ফৰগেট কৰিব পাৰে, বিচাৰি উলিয়াব পাৰে সেম ধৰণে। তো ফ্ৰেণ্ডছ আশা কৰিছোঁ ভিডিওটো আপোনালোকক ভাল লাগিল। ভিডিওটো যদি ভাল লাগে তেনেহ'লে ভিডিওটোত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এতিয়ালৈকে যদি আপুনি আমাৰ চেনেল আসামিজ ইনফো সাবস্ক্রাইব কৰা নাই তেনেহ'লে সাবস্ক্রাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যেতিয়াই মোৰ এইটো চেনেলত নতুনকৈ ভিডিও আপলোড কৰোঁ তো প্ৰথমেই আপোনাৰ মোবাইলত নটিফিকেশন আহি যায়। তো ফ্ৰেণ্ডছ আজিলৈকে ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজি ইমানতে সামৰণি মাৰিলোঁ। থেংক ইউ।